নমস্কাৰ বন্ধুসকল, স্বাগতম নতুন এটা দিলে সকলোৱে ভালে আছে। যিহেতু আমি সকলোৱে গম পাওঁ যে আমাৰ এছাম পুলিচ ABUB হওক বা SI হওক বা কামাণ্ডো বেটেলিয়ন হওক, আমাৰ এপ্লাই অনলাইন কৰোঁতে PRC নালাগে। সেই বহুত ল'ৰা ছোৱালী কনফিউজ হৈছে, আমি PRC ঠাইত কি দিব লাগিব, আমাৰ এপ্লাই অনলাইন কৰোঁতে কি ডকুমেণ্ট লাগিব। আমাৰ সকলোৰে কাৰণে ভাল খবৰ, আৰু আমি সকলোৱে PRC নোহোৱাকৈ এপ্লাই অনলাইন কৰিব পাৰিম লাগিব। চ' এইটো ভিডিঅ'ত আমি সকলো জানিম। ভিডিঅ'টো শেষলৈ চাব, স্কিপ নকৰাকৈ। আমাৰ সকলোৰে কাৰণে ভাল খবৰ, যিহেতু আমাৰ PRC অপশ্যনটো আমাৰ উঠাই দিছে। আমি এতিয়া PRC আপলোড কৰিব নালাগে, আমাৰ PRC ডকুমেণ্ট নালাগে। সেই সকলৰ কাৰণে ভাল খবৰ। আৰু আমি এতিয়া জানিম কি ডকুমেণ্ট লাগিব আমাৰ এপ্লাই অনলাইন কৰোঁতে, অসম পুলিচ ABUB হওক বা কামাণ্ডো বেটেলিয়ন হওক বা SI হওক। আমাক প্ৰথমতে লাগিব কাষ্ট চাৰ্টিফিকেট। আমাৰ যিসকলৰ ST হওক বা OBC হওক বা SC হওক, যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। 2 নম্বৰতে আমি এজ প্ৰুফ এখন চাৰ্টিফিকেট আমি আপলোড কৰিব লাগিব। আমাৰ HSLCৰ এডমিট কাৰ্ড, আমাৰ HSৰ আমাৰ এডমিট কাৰ্ড হওক আমি আপলোড কৰিব লাগিব, য'ত আমাৰ নাম, এড্ৰেছ, ডেট অফ বাৰ্থ থাকিব। তাত এড্ৰেছ পিছত আমাৰ পঢ়া ডকুমেণ্ট হ'লে হৈ যাব, এডমিট কাৰ্ড বা চাৰ্টিফিকেট। 3 নম্বৰত লাগিব আমাক এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন, আমাৰ চাৰ্টিফিকেটখন। আমাৰ যিহেতু সকলোৱে আছে আৰু অতি সহজতে বনাব পাৰে, আজিকালি অনলাইন প্ৰচেছ অতি সহজতে হৈ যায়। আৰু নেক্সট 4 নম্বৰ ফটো বিচাৰিছে, আৰু এবাৰ যিহেতু ক্লিন ফটো বিচাৰিছে, মোৰ ফালৰ পৰা এইটো অনুৰোধ যাতে সকলোৱে ক্লিন ফটো আপলোড কৰে, যাতে ফটোৰ কাৰণে কাৰোৰে ৰিজেক্ট নহয়। সেয়ে মোৰ ফালৰ পৰা অনুৰোধ, সকলোৱে ক্লিন ফটো আপলোড কৰিব লাগে। নতুন ধুই ল'ব, নতুন ধুই কিনে আপলোড কৰিব ফটো, কাৰণ যিহেতু SSCটো এবাৰ বহুত ফটোৰ কাৰণে ৰিজেক্ট কৰিছিল, সেইকাৰণে ফটো ক্লিন ফটো দি দিব। আৰু আমাক 5 নম্বৰ লাগিব আমাৰ ছিগনেচাৰ। যিহেতু আমি এপ্লাই অনলাইন কৰোঁতে সকলোৱে জানো যে আমাক ছিগনেচাৰ প্ৰয়োজন হয়, আৰু ফটোৰ লগত আমাক ফটোৰ তলত আমাক ছিগনেচাৰ লাগিব। চ' ভিডিঅ'টো এইখিনি আছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব, আৰু বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়, সকলোৱে জানে।